welcome back to my YouTube channel. আজি এটি সুন্দৰ ভিডিঅ' বনাবলৈ গৈছো। আপোনালোকে যদি স্ক্ৰিপ্ট নকৰাকৈ চাই তেনেহ'লে বহু কথা জানিব পাৰিব। আৰু আজি মই জেগাত আছো, এই জেগাটো হৈছে ইয়াত হাল বনাই, মানে আমি যে শিকিছিলো মেচিন হাল, আৰু ইয়াত বহুতো হাল আছে। এনেকৈ হাল বনাই তেওঁলোকে বিক্ৰী কৰে। এয়া হাল ফিটিং কৰি থোৱা আছে, তেওঁলোকক দিবলৈ যাব। কিন্তু ময়ো আজি হাল এখন নিবলৈ আহিছোঁ। আজি 5 বছৰৰ সপোন এটি ভাল লগা কাম। কিন্তু এই হালখন ল'বলৈ মই আজি 5 বছৰৰ পৰা ভাবি আছিলোঁ, কিন্তু পইচা পাতি এনেকৈ মিলা নাছিলে। এতিয়া আমি আহোম গামোচা লগাম, 160খন গামোচা লগাইছোঁ। আৰু আজি এখন ময়ো নিবলৈ আহিছোঁ। আৰু ইয়াত হালখিনি দেখি মোৰ বহুত বেছি ভাল লাগিছে, কাৰণ কি এখন সপোনৰ দুনিয়াত থকা লেখীয়া লাগিছে। কাৰণ কি মোৰ বাবে সপোন এখন হাল নিয়া। ইয়াত আজি 5 বছৰৰ পৰা ভাবি আছিলোঁ এখন ময়ো এদিন মেচিন হাল এখন বহাম, তাঁত বম, এনেকৈ আজি নিবলৈ আহিছোঁ। আগলৈ ভিডিঅ'টো চাই থাকিব আশা ৰাখিলোঁ। আৰু কি হয়, কেনেকৈ লগাওঁ 160খন গামোচা কেনেকৈ লগাওঁ আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া দেখিছে, প্ৰথমে মই ববিনখিনি ভৰাই লৈছোঁ। আমি 80টা ববিন কৰি নিছোঁ। তলৰ এইখিনি ৰঙাখিনি আৰু বগাখিনি তেওঁলোকে গামোচা কৰি আছিলে, এইখিনি খুলি দিয়া নাই বাৰু। এতিয়া প্ৰথমে এইখিনি মই ববিনখিনি লগাই লওঁ। ইয়াত 80টা ববিন একেলগে লগোৱা হ'ব। আৰু এয়া আমি এতিয়া সূতা বাতি কৰিবলৈ আৰম্ভ কৰি দিলোঁ। আমাৰ 3 কাৰণীমান গ'ল, মানে যোনটো আমি এবাৰ নি কৰোঁ যে, আমাৰ ইয়াত এতিয়া ছেকশ্যন বুলি কয়। আমি এনেকৈ 3বাৰমান নিলোঁ। আৰু ইয়াত দেখিছে নহয়, মামীয়ে এনেকৈ ধৰি আছে যাতে সূতাখিনি য'ত নালাগে পাৰ হৈ যাওঁতে। কাৰণ কি ইমান দীঘলীয়া এখন তাঁত লগাবলৈ গৈছোঁ। 160খন তাত, ইয়াত 160খন গামোচা আমি ইয়াত লগাইছোঁ। আৰু এই ডাঙৰ এইটো দেখিছে নহয়, এইটোতে আমি 160খন গামোচা লগাম। মানে কম জেগাত বহুত দীঘল এখন গামোচা বা চাদৰ মেখেলা এনেকৈ লগাব পাৰে। আৰু এই চকাটোত এপাকতে 4খন গামোচা আহে। আৰু আমি 40 পাক ঘূৰাইছোঁ, তেতিয়া 51 আমাৰ হৈছে, মানে এটা ছেকশ্যন আমাৰ কমপ্লিট হৈ গৈছে। আৰু ইফালে খুৰীহঁতে তাঁত বৈ আছে। আৰু ফাইনেলি আমাৰ বাতি কৰি হৈ গ'ল। আৰু বাতি কৰাৰ আগত এই ডাঙৰ চকাটো যে দেখিছে, এই চকাটোত প্ৰথমে 2টা ছাইডে ডাঙৰ ৰছীয়ে, গৰু ৰছীয়ে পূৰা বান্ধি লৈছে টানকৈ। তাৰপৰা এই তুলঠাটোত এতিয়া মেৰিয়াব। এই লোহাৰডাল দেখিছে যে, এইডালত ভৰাই এজনীয়ে মিলাই যাব, কাগজ দি যাব ঢিলা তাঁতবোৰ, আৰু এজনীয়ে এফালে এনেকৈ মেৰিয়াই যাব। তেওঁলোকে তুলঠাত মেৰিয়াই আছে আৰু মোক তলত বহিবলৈ দিছে। কাৰণ কি এই গোলটোৰ পৰা ওলাই আহোঁতে যেতিয়া সূতাখিনি ইডাল সূতাৰ লগত, ওপৰৰ সূতাডালৰ লগত লাগি যাব বুলি মোক চাবলৈ দি আছে। এই লাখুটিডালে মই মানে জোকাৰি আছোঁ যাতে সূতাবোৰ লাগি নাযায়, এৰাই যায় পুটুককৈ। অকণমান কষ্ট হয়, কিন্তু মানে ইমান এদিনতে আমি সম্পূৰ্ণ কামখিনি কৰি দিলোঁ। আমি ৰাতিপুৱা 8টা মানত আৰম্ভ কৰিছিলোঁ, এতিয়া 12টামান বাজিছে। আমাৰ বাতি কৰি হৈ গ'ল। আৰু বাইদেউ খুৰীহঁতে সকলোৱে মিলি তুলঠাত সূতা মাৰিয়াত লাগি আছে। আৰু এয়া হৈ গ'ল আমাৰ কাম। আৰু এতিয়া আমি ভাত কেইটামান খাই লওঁ বুলি ভাবিছোঁ। ৰাতিপুৱাই আহিলোঁ যিহেতু, ব্ৰইলাৰ মাংস আৰু দালিয়ে দি আমাক ভাত খাবলৈ দিছে। ভাত পানী খাই বৈ আমি অকণমান বহিলোঁ। বহি কথা বতৰা পাতি বৰ ভৰালোঁ। বৰ ভৰোৱাৰ পাছত এতিয়া আমি ৰাঁচ ভৰাই আছোঁ। ৰাঁচ ভৰালে আমাৰ কামখিনি ইয়াত শেষ হ'বগৈ। আৰু আমাক কাইলৈ হালখন দি থৈ আহিবগৈ তেওঁলোকে। এয়া হৈছে ৰাতিৰ দৃশ্য। দিনটো কাম কৰি ভাবি গ'লোঁ। 8খন শাল আছে ইয়াত, 8খন শাল গামোচা বয়, চাদৰ বয়, টচ মুগাৰ চাদৰ। আৰু এখন হৈছে মোৰ ভাগৰ গামোচা, কাইলৈ লৈ যাব, কাইলৈ দি থৈ আহিবগৈ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। মোৰ ববিনখিনি লগত লৈ যাম। আৰু আমি 3জনী এতিয়া ঘৰমুৱা হৈছোঁ। আৰু টাউনত দেখিছেনে বৰষুণ দিছে। আৰু এইখনে হৈছে আমাৰ মায়াবী চহৰ, সৰু পথাৰ। ৰাতিৰ দৃশ্য, বৰষুণতে অকণমান বোলো ভিডিঅ' কৰি থওঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
ফাইনেলি আমি ঘৰ আহি পাই গ'লোহি আৰু লগত লৈছোঁ মাছৰুম। কোনে কোনে ভাল পায় খাই কমেণ্ট কৰি জনাবচোন আপোনালোকে। আজি মাছৰুম খাম আৰু মামা মামীও আমাৰ ঘৰতে মাছ খাবলৈ গৈছোঁ স্পেচিয়েল।